Hello everyone, welcome back to my YouTube channel. এতিয়া ৰাতি মই ভাত বনাব আহিছো। মই ভাতৰ চিটি মাৰিলে কাটি আছো আদা নহৰু পিয়াজ। কি বনাও মই আপোনালোকক বাৰু কৈ যাম। এতিয়া মই এই কেৰাহীটোত বহাইছো 1 কাপ মচুৰ দাইল। এই মচুৰ দাইলটো মই বনাম কণীৰ লগত। তাৰ আগতে মই 1 কাপ গাখীৰ চাহ খাই লওঁ। সন্ধিয়া লাল চাহ খালো। ভাত বনাব দেৰি হোৱাৰ কাৰণে 1 কাপ চাহ খাই লওঁ বুলি ভাবিলো। এটো কাৰণে মই এতিয়া কাপ গাখীৰ চাহ বনাইছো। আৰু এখেতক সুধিলো, এখেতে নাখাই বোলে, গতিকে ময়ে খাই লওঁ। আৰু ভাবিছো পাপৰকে ভাজো। গতিকে মই পাপৰেৰে গাখীৰ চাহ একাপ খাই লওঁ আৰু। চাহ হৈ গৈছে। এতিয়া মই চাহখিনি খাই লওঁ। চাহ খোৱা হোৱাৰ পিছত মই এতিয়া বাকলি গুচাব ওলাইছো কণীকেইটা। কণী আলু একেলগে বহাই দিছিলোঁ। কণীকেইটা বাকলিটো গুচাই লওঁ। আৰু আলুখিনি মই এনেকৈ সৰু সৰু কৰি কাটি লৈছোঁ। আলুখিনি ফ্ৰাই কৰিম আৰু। এতিয়া মই কাটিব ওলাইছোঁ পিঁয়াজ আৰু বিলাহী। এনেকৈ সৰু সৰুকৈ পিঁয়াজখিনি আৰু পিঁয়াজখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লগতে বিলাহীখিনিও সৰু সৰুকৈ মই কাটি ল'ম। এতিয়া আদা নহৰুখিনি মই খুন্দনিত ধুনীয়াকৈ পিচি লৈছোঁ। এতিয়া বহাই দিছোঁ কেৰাহীটো। তাৰ আগতে কণীকেইটাত হালধি নিমখ ধুনীয়াকৈ মিহলাই লৈ লৈছোঁ। আৰু কেৰাহী তেল গৰম হৈ গৈছে। সেইকাৰণে মই কণীকেইটা বহাই দিলোঁ। কণী আলু ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই কেৰাহীটোত তেল দিছোঁ। এতিয়া মই তেলত প্ৰথমতে তেজপাত, লং, ইলাচি আৰু দালচেনিখিনি অলপ ফ্ৰাই কৰি ল'ম। আৰু তাৰপিছত পিঁয়াজ, তাৰপিছত বিলাহী, এনেকৈ আৰু গোটেইখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু অকণমান মই গোটা জিৰা দি দিছোঁ তেলত। আদা নহৰু পেষ্টটো লগতে দি দিলোঁ। আৰু মই এতিয়া ইয়াতে দি দিম এই হাফ যে মই মচুৰ দাইলখিনি বইল কৰি লৈছিলোঁ, এই হাফ মচুৰ দাইলখিনি মই এতিয়া ইয়াতে
দি দিম আৰু মই ফ্ৰাই কৰোঁতে মই জিৰা গুড়ি ধনিয়া গুড়ি দি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা মচুৰ দাইলখিনি দি দিম। এতিয়া মই এইখিনি অকণমান ফ্ৰাই হ'ব দিম। এইখিনি মোৰ ফ্ৰাই হৈ গৈছে। মই ইয়াতে দি দিম এতিয়া পানী। আৰু মই ইয়াতে দি দিম এতিয়া এই ফ্ৰাই কৰি লোৱা কণীকেইটা। আৰু মই নিমখ দিবই পাহৰিছিলোঁ। বইল কৰোঁতে অলপ নিমখ দিয়া আছিলে, তথাপিও আৰু সোৱাদৰ কাৰণেতো নিমখটো দিবই লাগিব। আৰু মোৰ এতিয়া মচুৰ দাইলৰ কণীৰ তৰকাৰী হৈ গ'ল।